আগৰ ভিডিঅ'টোত আমি গোলাকাৰ দাপোনৰ মেৰু, ভাস্কেন্দ্ৰ, ভাঁজবেখাৰ্ধৰ বিষয়ে বুজিছিলো। আজিৰ ভিডিঅ'টোত প্ৰথমতে আমি গোলাকাৰ দাপোনৰ গবাক্ষ বা ছিদ্ৰ মানে বুজিম। গোলাকাৰ দাপোন এখনৰ যিখন প্ৰতিফলন পৃষ্ঠ থাকিব তাৰ ব্যাসকে সেই দাপোনখনৰ গবাক্ষ বা ছিদ্ৰ বুলি কোৱা হয়। এইখন এখন অৱতল দাপোন। ইয়াৰ ব্যাস AB-কে ইয়াৰ গবাক্ষ বুলি কোৱা হয়। আৰু মনত ৰাখিবা যে এখন সৰু গবাক্ষৰ গোলাকাৰ দাপোনৰ বাবে R = twice f হ'ব, অৰ্থাৎ ভাঁজবেখাৰ্ধ ফকাচ দৈৰ্ঘ্যৰ দুগুণ। এইখন এখন অৱতল দাপোন। যদি এই দাপোনখন সৰু গবাক্ষৰ হয় তেন্তে ফকাচটো মেৰু আৰু ভাঁজকেন্দ্ৰৰ ঠিক মাজতে থাকিব। মনত ৰাখিবা যে সদায় আমি যিমানবোৰ দৈৰ্ঘ্য জোখো দাপোনৰ ক্ষেত্ৰত সেইবোৰ মেৰুৰ পৰাহে আমি জোখো। ইয়াতে F হৈছে ফকাচ দৈৰ্ঘ্য, অৰ্থাৎ মেৰু আৰু ফকাচৰ মাজৰ দূৰত্ব, আৰু R হৈছে ভাঁজবেখাৰ্ধ, অৰ্থাৎ মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজৰ দূৰত্ব। ঠিক তেনেদৰে এখন সৰু গবাক্ষৰ উত্তল দাপোনৰ বাবেও ফকাচটো মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজত থাকিব। তোমালোকে নিশ্চয় মন কৰিছা যে অৱতল দাপোনৰ ক্ষেত্ৰত ফকাচ আৰু ভাঁজকেন্দ্ৰটো দাপোনখনৰ বাওঁফালে থাকে, আৰু উত্তল দাপোনৰ ক্ষেত্ৰত ফকাচ আৰু ভাঁজকেন্দ্ৰ দাপোনৰ সোঁফালে থাকে। তোমালোকৰ পৰীক্ষাত ৰশ্মি চিত্ৰৰ সহায়ত লক্ষ্যবস্তুৰ বিভিন্ন স্থানৰ বাবে প্ৰতিবিম্বৰ অৱস্থান উলিয়াব লাগে অৱতল দাপোন আৰু উত্তল দাপোনৰ ক্ষেত্ৰত। সেইবোৰ আঁকিবৰ বাবে তোমালোকে কিছুমান ৰশ্মিৰ নিয়ম কিছুমান জানিব লাগিব। তাৰে প্ৰথমটো হ'ল মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মি দাপোনত আপতিত হৈ প্ৰতিফলনৰ পিছত অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য ফকাচৰ মাজেদি পাৰ হৈ যায়। এইখন এখন অৱতল দাপোন। যদি আমি মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি বিবেচনা কৰোঁ, এই ৰশ্মি দাপোনত আপতিত হয় প্ৰতিফলনৰ পিছত ফকাচৰ মাজেৰে পাৰ হৈ যায়। সদায় আমাৰ অভিলম্ব আঁকিবৰ বাবে আমি সেই আপতন বিন্দুটোত যিটো ভাঁজকেন্দ্ৰ বা চেণ্টাৰ অফ কাৰ্ভেচাৰ থাকিব তাৰ পৰা আমি এডাল ৰেখা টানিম। এইডালেই হ'ব অভিলম্ব। এইটো হৈছে আপতন কোণ, এইটো হৈছে প্ৰতিফলন কোণ। আৰু আমি ৰশ্মি চিত্ৰ অঁকাৰ টাইমত সদায় মনত ৰাখিব লাগিব যে আমি ৰশ্মিৰ দিশকেইটা বুজাব লাগিব। ঠিক তেনেদৰে যদি আমি মুখ্য অক্ষৰ সমান্তৰালভাৱে উত্তল দাপোন এখনত ৰশ্মি পৰা বুলি ভাবোঁ, আপতিত হোৱা বুলি ধৰি লওঁ, এনেকৈ সমান্তৰালভাৱে যদি আহি উত্তল দাপোন এখন পৰে, প্ৰতিফলনৰ পিছত এনেকুৱা লাগিব যেন সেই ৰশ্মি ফকাচৰ পৰা ওলাই আহিছে। এই ৰশ্মি ফকাচৰ পৰা ওলাই আহিছে। এই ক্ষেত্ৰতো আমি যিটো অভিলম্ব হয় সেইটো চেণ্টাৰ অফ কাৰ্ভেচাৰ বা ভাঁজকেন্দ্ৰৰ পৰা আঁকিম। এইটো হ'ব R, এইটো হ'ব I, আৰু I = হ'ব R। দ্বিতীয়টো নিয়ম আমাৰ প্ৰথম নিয়মটোৰ ঠিক ওলোটাটো। এই নিয়ম অনুসাৰে যদি কোনো পোহৰ ৰশ্মি ফকাচৰ মাজেৰে অৱতল দাপোনৰ ওপৰত আপতিত হয়, ধৰা এই ফকাচৰ মাজেৰে আপতিত হৈছে অৱতল দাপোনখনৰ ওপৰত, তেতিয়া প্ৰতিফলনৰ পিছত সেই ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰাল হৈ উভতি যাব। এইটো হৈছে যদি উত্তল দাপোন এখন বিবেচনা কৰোঁ, তেতিয়া ফকাচৰ ফালে অগ্ৰসৰ হোৱা পোহৰ ৰশ্মি, এইটো ফকাচৰ ফালে অহা যেন লাগিছে, ফকাচৰ ফালে অগ্ৰসৰ হোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হৈ উভতি যাব। তৃতীয় নিয়মটো হৈছে যদি অৱতল দাপোনৰ ভাঁজকেন্দ্ৰৰ মাজেদি যোৱা বা উত্তল দাপোনৰ ভাঁজকেন্দ্ৰৰ অভিমুখে আপতিত হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত একেটা পথেৰে উভতি আহে। এই অৱতল দাপোন এখন অঁকা হৈছে, আমি এডাল পোহৰ ৰশ্মি ভাঁজকেন্দ্ৰৰ মাজেৰে গৈ অৱতল পৃষ্ঠখন আপতিত হোৱা বুলি ধৰি লৈছোঁ। ইয়াতে আপতিত হোৱাৰ পিছত কি হ'ব, আমাৰ যিডাল আপতিত ৰশ্মি সেই একেটা ৰশ্মিৰে আমি অভিলম্বডালো বুজাম। সেইকাৰণে আমাৰ হৈ যাব I = 0, আৰু প্ৰতিফলনৰ সূত্ৰ অনুসাৰে R = 0 হ'ব। অৰ্থাৎ আপতনৰ পিছত প্ৰতিফলিত ৰশ্মি সেই একেটা পথেৰে উভতি যাব। ঠিক তেনেদৰে আমি যদি উত্তল দাপোন এখন
বিবেচনা কৰোঁ তেতিয়া ভাঁজ কেন্দ্ৰৰ ফালে যোৱা পোহৰ ৰশ্মি একেটা পথেৰে উভতি যাব। ইয়াতেও I = 0, R = 0। অন্তিমটো হ'ল মেৰুবিন্দুত হেলনীয়াকৈ আপতিত ৰশ্মি মুখ্য অক্ষৰ সৈতে সমান আপতন আৰু প্ৰতিফলন কোণ গঠন কৰি অৰ্থাৎ I = R হিচাপে প্ৰতিফলিত হয়। আমাৰ মেৰুৰ ফালে এই পোহৰ ৰশ্মিডাল আপতিত হৈছে হলে এই কোণটো ধৰা I = R কোণ বনাই এইফালে এডাল ৰশ্মি প্ৰতিফলিত হ'ব, এইটো হ'ব R। অৰ্থাৎ I যদি 30 ডিগ্ৰী হয় আৰু আমাৰ 30 ডিগ্ৰী হ'ব। ঠিক তেনেদৰে আমি উত্তৰ দাপনৰ বাবেও আঁকিব পাৰোঁ। এইটো হৈছে আপতিত ৰশ্মি কোণ I, এইডাল হৈছে প্ৰতিফলিত ৰশ্মি কোণ R। এইকেইটা নিয়মৰ যিকোনো দুটা ব্যৱহাৰ কৰি আমি অৱতল দাপনৰ বাবে প্ৰতিবিম্ব গঠন ক'ত হ'ব বিবেচনা কৰিব পাৰোঁ। আমি এতিয়া অৱতল দাপনৰ দ্বাৰা প্ৰতিবিম্ব গঠনৰ বিষয়ে পঢ়িম। আমি এইখিনি বুজতে আমি লক্ষ্যবস্তু অৱতল দাপন সাপেক্ষে বিভিন্ন অৱস্থানত থম আৰু তাৰ বাবে প্ৰতিবিম্ব ক'ত গঠন হয় আমি লক্ষ্য কৰিম। প্ৰথম কেছটো হ'ল লক্ষ্যবস্তু অসীমত থাকিলে। এইখন এখন অৱতল দাপোন, এইটো হ'ল ভাঁজ কেন্দ্ৰ ফকাছ আৰু লক্ষ্যবস্তুটো আমাৰ দাপোনখনৰ পৰা অসীম দূৰত্বত থাকে। এৰ পৰা পোহৰ ৰশ্মি সমান্তৰালভাৱে মুখ্য অক্ষৰ সমান্তৰালভাৱে অৱতল দাপোনখন পৰিব। আৰু আমাৰ প্ৰথম নিয়ম অনুসাৰে প্ৰতিফলিত ৰশ্মি ফকাছৰ মাজেৰে পাৰ হৈ যাব। ফকাছৰ মাজেৰে পাৰ হৈ যাব। ঠিক তেনেদৰে বিৰ পৰা অহা সমান্তৰাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে পাৰ হৈ যাব। ইয়াতে আমাৰ দুডাল ৰশ্মি কটাকটি কৰিছে, অৰ্থাৎ আমাৰ প্ৰতিবিম্ব ফকাছ Fত গঠন হ'ব। হলে আমাৰ লক্ষ্যবস্তু অসীমত থাকিলে প্ৰতিবিম্বৰ স্থান হ'ব ফকাছত আৰু প্ৰতিবিম্বৰ আকাৰ অতি সংকুচিত হ'ব। এই ডাঙৰ বস্তু ABৰ এটা অতি সংকুচিত প্ৰতিবিম্ব Fত গঠন হ'ব আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব হঠ আৰু উলটা। এইবাৰ লক্ষ্যবস্তু ছেকেণ্ড কেছত আমি লক্ষ্যবস্তুটো ভাঁজ কেন্দ্ৰৰ বাহিৰত থকা বুলি ধৰি ল'ম। এই লক্ষ্যবস্তুটো ভাঁজ কেন্দ্ৰ Cৰ বাহিৰত আছে। প্ৰথমতে আমি মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মিডাল ধৰিলো। প্ৰথম নিয়ম অনুসাৰে এই মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মিডাল প্ৰতিফলিত হয় ফকাছৰ মাজেৰে যাব আৰু এডাল আমি ৰশ্মি ধৰি ললো মেৰুৰ অভিমুখে যোৱা। হলে চতুৰ্থ নিয়ম অনুসাৰে I = R কোণ বনাই এই প্ৰতিফলিত ৰশ্মিডাল পাম। এই প্ৰতিফলিত ৰশ্মি দুডালে আমাৰ এই পইণ্টটোত কটাকটি কৰিছে। এই পইণ্টৰ পৰা অহা ৰশ্মিবিলাকে A' পইণ্টত কটাকটি কৰিছে। সেইবাবে আমি এৰ কাৰণে প্ৰতিবিম্বটো পাম A'। ঠিক তেনেদৰে আমি বিৰ কাৰণে পাম B'। হলে আমাৰ এই লক্ষ্যবস্তুটোৰ প্ৰতিবিম্বটো ওলোটা হৈ গৈছে আৰু এই লক্ষ্যবস্তুটো ইয়াতে আচলতে গঠন হৈছে কাৰণ এইটো এটা হঠ প্ৰতিবিম্ব কিন্তু ওলোটা। আৰু আমি দেখিছো যে প্ৰতিবিম্বটো ভাঁজ কেন্দ্ৰ আৰু ফকাছৰ মাজত গঠিত হৈছে আৰু ই সংকুচিত হৈ গৈছে। লক্ষ্যবস্তুৰ আকাৰত ই সৰু হৈ গৈছে। এইবাৰ লক্ষ্যবস্তুটো ভাঁজ কেন্দ্ৰত আছে। প্ৰথম পোহৰ ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিছে, ফকাছৰ মাজেৰে পাৰ হৈ গৈছে। দ্বিতীয় ৰশ্মিডাল ফকাছৰ মাজেৰে পাৰ হৈ মুখ্য অক্ষৰ সমান্তৰালভাৱে গৈছে। আৰু এই দুডাল প্ৰতিফলিত ৰশ্মি আমাৰ ইয়াতে লগ লাগিছে। সেইকাৰণে আমি এৰ কাৰণে প্ৰতিবিম্ব পাইছো A', ঠিক তেনেদৰে বিৰ কাৰণে পাম আমি B'। অৰ্থাৎ এই কেছটোতো আমাৰ প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ ওলোটা হৈ গৈছে আৰু হঠ প্ৰতিবিম্ব এটা পাইছো। এই ক্ষেত্ৰত আমাৰ লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ একে সমান। তোমাক হয়তো এইটো প্ৰশ্ন সুধিব পাৰে, কেতিয়া লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ আকাৰ একে হ'ব? উত্তৰটো হ'ব যেতিয়া অৱতল দাপোনখনৰ ভাঁজ কেন্দ্ৰত লক্ষ্যবস্তুটো থাকিব। হলে আমাৰ প্ৰতিবিম্ব ক'ত গঠন হ'ল? আমাৰ প্ৰতিবিম্বটো ভাঁজ কেন্দ্ৰত গঠন হৈছে আৰু ইয়াৰ আকাৰ লক্ষ্যবস্তুৰ সমান আৰু প্ৰকৃতি হ'ব হঠ আৰু ওলোটা। নেক্সট কেছত লক্ষ্যবস্তুটো ভাঁজ কেন্দ্ৰ আৰু ফকাছৰ মাজত ৰখা হৈছে। প্ৰথম ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰালভাৱে পৰি প্ৰতিফলিত হৈ ফকাছৰ মাজেৰে পাৰ হৈ গৈছে আৰু
ছেকেণ্ড ৰশ্মিডাল চতুৰ্থ নিয়ম অনুসাৰে পিৰ ফালে গৈছে, মেৰুৰ ফালে গৈছে আৰু এনেকৈ সমান কোণ বনাই একেটা মাধ্যমলৈ উভতি আহিছে। এই কাৰণে পাইছো আমি A ডেশ, অৰ্থাৎ এই ক্ষেত্ৰতো আমাৰ প্ৰতিবিম্বটো ওলোটা হৈ গৈছে আৰু আমি এটা সৎ প্ৰতিবিম্ব পাইছো। হলে আমাৰ প্ৰতিবিম্বৰ অৱস্থান হৈছে ভাস্কেন্দ্ৰৰ বাহিৰত আৰু প্ৰতিবিম্বৰ আকাৰ হৈছে বিবৰ্ধিত, অৰ্থাৎ যিটো আমাৰ লক্ষ্য বস্তু আছে তাৰ তুলনাত প্ৰতিবিম্বটো আমাৰ আকাৰটো বাঢ়ি গৈছে। প্ৰতিবিম্ব স্থান হৈছে ভাস্কেন্দ্ৰৰ বাহিৰত, বিবৰ্ধিত আৰু সৎ আৰু ওলটা। তোমালোকে যদি ভালদৰে মন কৰা, আমাৰ এই যিটো কেছ হয় এইটো আমাৰ ২ নম্বৰ কেছ, য'ত যিটো আমাৰ লক্ষ্য বস্তু আছিল সেইটো ভাস্কেন্দ্ৰৰ বাহিৰত আছিলে, তাৰে ওলটা। লক্ষ্য বস্তু যদি ভাস্কেন্দ্ৰৰ বাহিৰত থাকে প্ৰতিবিম্ব গঠন হয় ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত, আৰু তাৰ ওলটাটো হলে ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত লক্ষ্য বস্তু থাকিলে প্ৰতিবিম্ব গঠন হয় আমাৰ ভাস্কেন্দ্ৰৰ বাহিৰত। ফিফ্থ কেছত আমি লক্ষ্য বস্তুটো ফকাছত ৰাখিছো। প্ৰথম পোহৰ ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰালভাৱে গৈছে আৰু আপতনৰ পিছত প্ৰতিফলিত ৰশ্মিটো ফকাছৰ মাজেৰে পাৰ হৈ আহিছে। আন এডাল ৰশ্মি এইডাল ভাস্কেন্দ্ৰৰে আহিছে আৰু সেই একে দিশেৰে ই উভতি গৈছে। এই দুডাল ৰশ্মি, প্ৰতিফলিত ৰশ্মি দুডাল সমান্তৰাল হয় আৰু এই সমান্তৰাল ৰশ্মি দুডাল আমাৰ অসীমতকৈহে লগ লাগিব। সেইকাৰণে প্ৰতিবিম্বৰ স্থান হ'ব অসীম আৰু ই অতি বিবৰ্ধিত হ'ব, অৰ্থাৎ এৰ বিৰ তুলনাত সি অতিশয় ডাঙৰ হ'ব আৰু সি সৎ আৰু ওলটা হ'ব। লক্ষ্য বস্তু যদি মেৰু আৰু ফকাছৰ মাজত থাকে, প্ৰথম পোহৰ ৰশ্মিডাল এইডাল আমাৰ চতুৰ্থ নিয়ম অনুসাৰে মেৰুৰ ফালে গৈছে আৰু একে সমান কোণ বনাই ই তলফালে গ'ল। দ্বিতীয় পোহৰ ৰশ্মিডাল ভাস্কেন্দ্ৰৰে আহিছে আৰু একেটা পথেৰে উভতি গৈছে। এই দুডাল পোহৰ ৰশ্মি যিমানে আমি বাওঁফাললৈ আহিম সিমানে আঁতৰি যাব। এই দুডাল লগ লাগিব দাপোনখনৰ পিছফালে, অৰ্থাৎ এ বিৰ বাবে আমি এটা বিবৰ্ধিত এটা প্ৰতিবিম্ব পাম A ডেশ B ডেশ। এইটো হ'ব অসৎ আৰু থিয় আৰু ই গঠন হৈছে দাপোনৰ পিছফালে A বিৰ তুলনাত বিবৰ্ধিত। অৰ্থাৎ আমি অৱতল দাপোনৰ বাবে সৎ আৰু অসৎ প্ৰতিবিম্ব দুয়োটাই পাম আৰু অসৎ প্ৰতিবিম্ব আমাৰ অকল গঠন হ'ব ফকাছ আৰু মেৰুৰ মাজত থাকিলে। এতিয়া অৱতল দাপোনৰ ব্যৱহাৰ। অৱতল দাপোন দাঢ়ি খুৰোৱা বা মেকআপ দাপোন হিচাপে ব্যৱহাৰ কৰা হয়, কাৰণ আমি ইতিমধ্যে পঢ়ি লৈছো যে লক্ষ্য বস্তু যদি মেৰুৰ ওচৰত থাকে তেতিয়াহ'লে অৱতল দাপোন এখনে মুখখনৰ এটা ডাঙৰ আৰু থিয় আৰু স্পষ্ট প্ৰতিবিম্ব গঠন কৰিব। ঠিক একেই কাৰণতে দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ ডাঙৰ প্ৰতিবিম্ব চাই পৰীক্ষা কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে। টৰ্চ, চাৰ্চ লাইট আৰু গাড়ী হেডলাইটত অৱতল দাপোন ব্যৱহাৰ কৰা হয়। ধৰা এইটো হৈছে এখন অৱতল দাপোন প্ৰতিফলক, অৱতল প্ৰতিফলক। ইয়াৰে যিটো ফকাছ আছে ইয়াতে যদি আমাৰ এটা লাইট বাল্ব থাকে, এই লাইট বাল্বটোৰ পৰা পোহৰ ওলাই অৱতল পৃষ্ঠখনত প্ৰতিফলিত হয় আমি এটা শক্তিশালী সমান্তৰ পোহৰৰ বিম এটা পাম। সেইকাৰণে টৰ্চ, চাৰ্চলাইট আৰু গাড়ী হেডলাইটত অৱতল দাপোন ব্যৱহাৰ কৰা হয়। সৌৰ ভাটিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰা হয়।